বন্ধুসকল ওয়েলকাম বেক টু দেৱজিৎ যোগী ব্লগ। তো আজি আমি চালাং গৈ আছোঁ। আমাৰ লগত আছে দীপেন বৰ্মন। হাই, তো আমি ক'ত যাই আছোঁ কৈ দিয়ক অলপ। আমি আজি চালাং যাই আছোঁ, মেঘালয় আণ্ডাৰত আপোনাৰ চিমা ৱাটাৰফল মেবি। তো বন্ধুসকল আমি বৰ্তমান আহি দামৰা বজাৰ পালোঁ। ইয়াৰ পৰা আপোনাৰ অকণমান আগুৱাই গ'লে আমি অসম মেঘালয় বৰ্ডাৰ পাম। ফাইনেলি ৱেলকাম টু মেঘালয়। তো আহি বৰ্তমান আমি মেঘালয়ত প্ৰৱেশ কৰিলোঁ। মেঘালয় চেক পোষ্ট। তো বন্ধুসকল আমি বৰ্তমান নৰ্থ গাৰো হিলত চাইছোঁ। তো গাৰো হিলত এইটো বৰ্তমান আমি গৈ আছোঁ গন্তব্য স্থানলৈকে। তো দেখিছে ইয়াতে পূৰা পাহাৰ আৰু গছ গছনি, পূৰা 100% অক্সিজেন। যদিও ৰ'দ দি আছে গৰম ফিল হোৱা নাই, একেবাৰে এটা ঠাণ্ডা ফিল হৈ আছে, যেনে এচিড আছে আৰু। তো আপোনালোকে আহিলে গম পাই যাব ইয়াতে কিমান ধুনীয়া এটা অনুভৱ, ভাল লাগে। তো বন্ধুসকল আমি বৰ্তমান আহি এইচ গাৰো হিল পাই গ'লোঁ। আৰু ইয়াতে এটা ভিউ পইণ্ট আছে, আমি ভিউ পইণ্টত যাম বৰ্তমান আৰু ভিউ পইণ্টৰ দৃশ্যসমূহ উপভোগ কৰিম। তো তো বন্ধুসকল দেখিছে এয়া বহুত পাহাৰৰ মাজত আমি বৰ্তমান আছোঁ। ইয়াতে দেখিছে চব পাহাৰ আৰু পাহাৰ, আৰু দেখিছে আকাশখন আজি কি ধুনীয়া হৈ আছে। অকণমান ফটো চটো উঠি গাড়ী চাড়ী ৰেষ্ট দিয়াৰ পিছত আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। বেছি দূৰ নাই, 7 কিলোমিটাৰমান যাব লাগিব। তো চাই থাকক ব্লগটো। তো কেনেকুৱা লাগিছে কমেণ্টত জনাওকচোন। আমাৰ তেতিয়াহে ভিডিঅ' গম পাম আমি কেনেকুৱা পাৰিছোঁ নে নোৱাৰিছোঁ, আপোনালোকক মনোৰঞ্জন দিব, জেগাবিলাক দেখুৱাত আমাৰ হৈছে নে নাই। তো কিবা ছাজেশ্যন থাকিলেও আপোনালোকে ছাজেশ্যনটো দি দিব, কেনেকুৱা আমি কেনেকৈ আমাৰ কোৱালিটি ইম্প্ৰুভ কৰিব পাৰোঁ। ফাইনেলি আমি গন্তব্যস্থান পাম আৰু একেবাৰে গন্তব্যস্থানৰ বহুত ওচৰত আছোঁ। আৰু 1 কিলোমিটাৰ ইয়াৰ পৰা যাব লাগিব আমি। তো আহক আমি গন্তব্যস্থানলৈ যাওঁ। ফাইনেলি উই আৰ এট চিমা ৱাটাৰফল। মেইন ৰোডৰ পৰা অকণমান ভিতৰত হয়, গতিকে ৰাস্তাটো অলপ বেয়াও আছে ইয়াতে। তো বন্ধুসকল আহি পালোঁ ইয়াত। দেখিছে মানুহ আহিছে অলৰেডি, বহুত গাড়ী হৈ আছে। তো বাইকটো ইয়াতে ৰাখি লওঁ প্ৰথমতে। বন্ধুসকল আমি আহি পালোঁ চিমা ৱাটাৰফলটো। তো ইয়াতে বৰ্তমান আমি টিকট কাউণ্টাৰত টিকট কাটিলোঁ আৰু বৰ্তমান আমি গৈ আছোঁ ৱাটাৰফললৈকে। আহক, একদম মজা বুলি কৈছোঁ, মজা। আপোনালোকে ক'ব লাগিব, ইছ পূৰা একদম বাহুবলী চিনেমাত যে দেখিছিল না ৱাটাৰফল, পূৰা প্ৰভাসে আপোনাৰ শিৱলিংগটো নি পূৰা দাবাই দিয়ে। মেইন ফলটো তালৈ যায়াই পেলাম না। তো চাওক আমি মেইন স্থানলৈ গৈ আছোঁ। ইয়াতে ইমান ভাল লাগিছে আৰু মেইন গন্তব্যস্থানত কিমান ভাল লাগিব আপোনালোকে দেখিলে নিশ্চয় গম পাব। আৰু আছে মানুহ আৰু আছে। তো আমি গৈ আছোঁ। তো বন্ধুসকল ফাইনেলি ইয়াত দেখিছে আপোনালোকে আমি চিমা ফলটো পাই গ'লোঁ। দূৰৰ পৰা ইমান ধুনীয়া দেখিছে, আকৌ ওচৰত যাব আছে আমাৰ। তো শব্দ শুনিছে আৰু দেখিছে আপোনালোকে কি প্ৰকাণ্ড এটা ৱাটাৰফল। তো বন্ধুসকল আমি বৰ্তমান উপস্থিত আছোঁ চালাং, মেঘালয় চালাঙৰ ৰংমাংনা ফলত। তো দেখিছে ইয়াত এটা বিশাল ৱাটাৰফল। তো চাওক আপোনালোকে।
এইটো চিংনা ফল কেনেকুৱা লাগিছে আহি মজা বহুত ভাল লাগিল আহি ইয়াতে আপোনালোকে আহিব চাওক এয়া ৰামধেনু ওলাইছে চাওক আপোনালোকে ৰামধেনু ওলাইছে বন্ধুসকল দেখিছে ইমান এটা ডাঙৰ ৱাটাৰফল ইমান ধুনীয়া লাগিছে ইয়াতে থাকি তো আপোনালোক কৈ পেলাই বুজাব পৰা নাই আৰু তো আপোনালোকে আহিলে নিশ্চয় গম পাব ইয়াতে কিমান ধুনীয়া লাগে কিমান ভাল লাগে আহি কেনে তো দাদা কেনেকুৱা লাগিছে ইয়াতে আহি উপায় নাই মনটো বৰ উখল মাখল লাগি আছে ভাই এতিয়া বৰ্তমান আমাৰ পেকেট লাঞ্চৰ সময় হৈ আছে তো পেকেট লাঞ্চৰ কাৰণে আমি এতিয়া যোগাৰ কৰি আছোঁ আমি এতিয়া খাদ্যটো খাই লওঁ পুলক দা এতিয়া কি খানা খাম নেকি আমি খানা খাম আমি ইয়াতে বৰ্তমান ৰুটি খাবলৈ ওলাইছোঁ বহুত ভোক লাগিছে ইয়াৰ পৰা আৰু নেক্সট প্ৰগ্ৰেম আছে বৰ্তমান আমি ইয়াতে গা ধুব ওলাইছোঁ আটাইবোৰ আহি আছে আমাৰ সংগী এয়া আমি এতিয়া তললৈকে যাম দেখাই দিয়ে একবাৰ ৰাইজক এইখিনিত আমি এতিয়া গা ধুম ব'লা এই ফলটোৰ পৰা এনেকৈ নামি আহিছে পানীবিলাক আৰু আমি তলত গৈ পেলাই এতিয়া গা ধুম চবে তো বন্ধুসকল এয়া দেখিছে কি সুন্দৰ পৰিৱেশ আৰু আমি গৈ আছোঁ এয়া বেগবিলাক ইয়াতে ৰাখিলোঁ আমি ৱাটাৰফলটো একেবাৰে ওচৰত আছোঁ মানে আগত এটা ৱাটাৰফল আছে আপোনালোকে দেখিছে এইটো আপোনাৰ অলপ দূৰ হয় তাৰ কাৰণে দেখাবৰ কাৰণে দিগদাৰ আৰু ইয়াৰ উপৰিও ইয়াতে আকৌ ইয়াতে এটা ৱাটাৰফল হৈছে দুটা ৱাটাৰফল হৈ গৈছে একেলগে ৱাটাৰফলটো চোৱা তো কেনেকুৱা লাগিল কওক মজা লাগিলে মজা লাইফত বহুত ৱাটাৰফল দেখিছোঁ বহুত ঘূৰিছোঁ কিন্তু এনেকুৱা ৱাটাৰফল খুব কমেই থাকে দাদা কওক কেনেকুৱা লাগিছে বঢ়িয়া 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 মাইণ্ড ব্লয়িং তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব তো লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই